আজি খাৰলি বনাম সৰিয়হ কেইটামান ধুই শুকাই লৈছোঁ ৰ'দত আৰু জলকীয়া 3-4টা কাটি লৈছোঁ এনেকুৱা পকা জলকীয়া নিমখ লাগিব আৰু খাৰ লৈছোঁ প্ৰথমতে মই সৰিয়হকেইটা মিক্সিত পিচি ল'ম এই সৰিয়হখিনি একেবাৰে গৰম হৈ আছে ৰ'দৰ পৰা উঠাই আনিছোঁ এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম মই মিক্সিত পিচি লৈছোঁ এইখিনি সৰিয়হখিনি জলকীয়াখিনি দি দিছোঁ জলকীয়া বেছিকৈ লাগিলে আৰু দিব আমাৰ এইখিনিৰে হৈ যাব আৰু নিমখ দি দিম মই নিমখখিনি নিজৰ জোখমতে দি দিছোঁ এতিয়া মই এইখিনি হ'ল মেইন খাৰলিৰ কলৰ খাৰ আৰু এইখিনি মই ইয়াত দি দিম অলপ অলপকৈ দি পেলাই এইখিনি সানি ল'ম এইখিনি খুব ধুনীয়াকৈ মিহলি কৰি ল'ব লাগিব এতিয়া সানি লোৱা হৈ গৈছে মোৰ সৰিয়হখিনি আৰু মই ইয়াত কলপাত এখিলা ধুই এখন মই গেছত এনেদৰে সেকি লৈছোঁ যাতে কলপাতখিনি ভাঙি নাযায় সেইকাৰণে মই এখন সেকি লৈছোঁ গেছত আৰু ইয়াত মই এতিয়া খাৰলিখিনি দি দিম এতিয়া মই এই পাতখনেৰে এইখিনি এনেদৰে মেৰিয়াই ইয়াত গাঁঠি এটা দি দিছোঁ মই এনেকুৱাকৈ আৰু এইখিনি মই ৰুম টেম্পাৰেচাৰত 3 দিন ৰাখি দিম কাৰণ এই সৰিয়হখিনিৰ অলপ তিতা এটা ভাৱ আহে আৰু এই 3 দিন ৰখাৰ পিছত তিতাটো নাইকিয়া হৈ যায় আৰু খাৰ দি বনোৱা সৰিয়হৰ এইটো খাৰলি বোলা হয় সেইকাৰণে আগতে আমাৰ মাহঁতে বনাইছিল এনেদৰে খলিহা ওলাই যে সৰিয়হৰ তেল পিচি তেতিয়া সেইটোৰ বনাইছিল আৰু মই ইয়াত টিফিনটোত দি দিছোঁ এতিয়া মই এইখিনি 3 দিন ৰাখি থৈ দিম এনেদৰে ঢাকনিৰে ভিডিঅ'টো চাই কেনে পালে জনাব প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব এয়া 3 দিন পিছত মই খাৰলিখিনি উলিয়াই দিম এইদৰে গৰম ভাতত নাইবা পইতা ভাতৰ লগত খাব পৰা যাব আৰু এনেদৰে আমি যদি বাহিৰতে ৰাখি দিওঁ এসপ্তাহমান ভালে থাকিব আৰু ফ্ৰিজত ৰাখিলে এই খাৰলিখিনি এমাহলৈকে ৰাখিব পৰা যাব গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ